নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি সমাজ বিজ্ঞান বিষয়ৰ দ্বিতীয় পাঠ ভূগোল খণ্ডৰ দ্বিতীয় পাঠ বায়ুমণ্ডল গঠন, বায়ুচাপ আৰু বায়ু প্ৰবাহ এই পাঠটিৰ শেষৰ প্ৰশ্নখিনি উত্তৰ দিবলৈ লৈছোঁ। অৰ্থাৎ চমুটোকা লিখা এই 24 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আগৰ 23 নম্বৰ প্ৰশ্নলৈকে আগৰ ভিডিঅ'সমূহত দিয়া আছে। আগৰ 4টা ভিডিঅ' অলৰেডি দিয়া হৈ গৈছে। এইটো পঞ্চম ভিডিঅ' হ'ব পাঠটিৰ। যিহেতু প্ৰশ্নোত্তৰৰ শিতানটো বহুত দীঘলীয়া, সেইকাৰণে মই পাঠটি 5টা ভাগত ভাগ কৰি ল'বলগীয়া হৈছে প্ৰশ্নোত্তৰসমূহ। আহা এতিয়া চমুটোকাখিনিলৈ যাওঁ। প্ৰথম চমুটোকাটো দিছে সমষ্ফিয়াৰ। ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক সমষ্ফিয়াৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে সমষ্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। দ্বিতীয় চমুটোকা লিখিবলৈ দিছে হেটেৰস্ফিয়াৰ। মেছ'স্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব অতি নগণ্য। গ চমুটোকা বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক। এইটো তোমালোকে 4 নম্বৰ প্ৰশ্নোত্তৰ যিটো দিছোঁ সেইটো লিখিলেই হ'ব। 4 নম্বৰ প্ৰশ্নটো আগতে দিয়া আছে, আগৰ ভিডিঅ'টো চাই ল'বা। ঘ মেৰুদেশীয় উচ্চচাপ বলয়। এইটো 5 নম্বৰ প্ৰশ্নত আছে। তথাপি মই আৰু এবাৰ কৈ দিছোঁ। পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকে, ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। এইখিনি লিখিলেই হ'ব। তাৰ পিছৰ বায়ু প্ৰবাহ তন্ত্ৰ। বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম, যি অহৰহ আৰ্দ্ৰতা, উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে বহল অৰ্থত ইয়াক বায়ু প্ৰবাহ তন্ত্ৰ বোলা হয়। প্ৰথম চটো চাপনতি আছে। চাপনতিটো আমি অলৰেডি পঢ়ি আহিছোঁ। 7 নম্বৰ প্ৰশ্নৰ উত্তৰত আছে চাপনতি। 7 নম্বৰ প্ৰশ্নৰ এই গোটেই চাপনতিখিনি তোমালোকে লিখি দিব। মই ইয়াত শ্বৰ্ট নোট বুলি লিখিও থোৱা আছে। গোটেই চাপনতি, গোটেই 7 নম্বৰ প্ৰশ্নৰ উত্তৰৰ চাপনতি বেকআপটো তোমালোকে এই শেষৰলৈকে একে নহয় এইখিনিলৈকে লিখি দিবা। মই আকৌ দুনাই নকওঁ আৰু এইখিনি। তাৰপিছতে আছে বাণিজ্য বতাহ। 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে। কুৰিলিয়াছ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বোলে। তাৰপিছতে আহিছে অশ্ব অক্ষাংশ। উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ যি অংশৰ পৰা বাণিজ্য আৰু পছুৱা বতাহ বলে তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে। এই অঞ্চলৰ পৰা বায়ু বহিমুখী হয় আৰু যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব অক্ষাংশ বোলে। গৰ্জনমুখৰ 40। নেক্সটটো দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 40 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছুৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়ে মহাসাগৰীয় নাবিকসকলে 40 দশকৰ অক্ষাংশ অঞ্চলক
গৰ্জন মুখৰ 40 বোলে। তাৰ পিছৰ প্ৰশ্ন চমু টোকাটো প্ৰতীপ ঘূৰ্ণীবতাহ। যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হয়, তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয়, তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চচাপ কেন্দ্ৰও বোলা হয়। দৰাচলতে প্ৰতীপ ঘূৰ্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত প্ৰতীপ ঘূৰ্ণীবতাহৰ ফলত প্ৰতীপ ঘূৰ্ণীবতাহৰ বতাহ উচ্চচাপ কেন্দ্ৰৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বলে। প্ৰতীপ ঘূৰ্ণীবতাহ প্ৰধানতঃ দুই প্ৰকাৰৰ। 1 নম্বৰ উপক্ৰান্তীয় উষ্ণ প্ৰতীপ ঘূৰ্ণীবতাহ আৰু 2 নম্বৰ উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ। এইখিনি লিখিলেই হ'ব তোমালোকে। তাৰ পিছৰটো আছে জেট প্ৰবাহ। ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয়। ইয়াকে জেট প্ৰবাহ বোলা হয়। জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়। পিছৰ চমু টোকাটো দিছে সমচাপ ৰেখা। চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা সমান বায়ুচাপ থকা ঠাই সংযোগী ৰেখা সমচাপ ৰেখা প্ৰায় একেবাৰে দেখা নাযায়। তাৰ পিছৰ চমু টোকাটোলৈ আহিছোঁ ক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিও দিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰকাৰে বলি এক ভয়ংকৰ ৰূপ লয়, তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক। ইয়াক প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন, ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন, অসমত বৰদৈচিলা, অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূলত উইলি বুলি কোৱা হয়। গতিকে তোমালোকৰ এইখিনি আজি চমু টোকা। আৰু এইখিনিতে মই কওঁ যে মোৰ প্ৰশ্নসমূহ বহুত কষ্ট কৰি লিখি অতি কম সময়ৰ ভিতৰতে লিখি তোমালোকৰ আগলৈ আগবঢ়াইছোঁ। তোমালোকে যাতে প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি লোৱা আৰু বেলেগ লগৰসকলেও যাতে এই প্ৰশ্নসমূহ পায় তাৰ কাৰণে তোমালোকে শ্বেয়াৰ কৰি দিয়া, নিজৰ হোৱাটছআপত যাতে শ্বেয়াৰ কৰি দিয়া লিংকটো, নতুবা ছাবস্ক্ৰাইব কৰিবলৈ কোৱা। আৰু এইখিনিতে কৈছোঁ যে তোমালোকে এবাৰ ছাবস্ক্ৰাইব কৰিলে হৈ যাব। সদায় কাৰণে এবাৰ ছাবস্ক্ৰাইব কৰিলে হ'ব। ৰঙা যেতিয়া থাকে তেতিয়া এবাৰ ছাবস্ক্ৰাইব কৰি দিবা। আৰু এবাৰ ছাবস্ক্ৰাইব কৰাৰ পিছত পুনৰ ছাবস্ক্ৰাইব নকৰিবা, কিয়নো তেতিয়াহ'লে নটিফিকেশ্যনবোৰ নোপোৱা হৈ যায় আৰু আনছাবস্ক্ৰাইব হৈ যায়। গতিকে এবাৰেই ছাবস্ক্ৰাইব কৰিবা আৰু লগৰসকলকো এই কথাটো ক'বা। এতিয়া পিছে 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। পাৰ্থক্য লিখা। ক. আনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। বায়ুৰ গতি সদায় আনুভূমিক, আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বোলে। বায়ুমণ্ডলত থকা বায়ুৰ আনুভূমিক প্ৰবাহৰ পৰিমাণ উলম্বিক প্ৰবাহৰ তুলনাত বহু গুণে বেছি। খ নম্বৰৰ পৰা আকৌ কৈ দিছোঁ। বায়ু প্ৰবাহ আৰু বায়ুৰেখী। বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে। এই বায়ু প্ৰবাহ ভূপৃষ্ঠ সমান্তৰালকৈ হয়। বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম, যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। আনহাতে উত্তাপ, আৰ্দ্ৰতা আদিৰ
সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰশ্মি বোলে। পিছৰ পাৰ্থক্যটো হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলৰ সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। ঘটো জলবতাহ আৰু স্থলবতাহ। দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বোলে। আনহাতে ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থলবতাহ বোলে। পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰ্বতৰ ঢালেদি হোৱা ঊৰ্ধ্বমুখী প্ৰবাহক ভৈয়ামৰ বতাহ বোলে। ৰাতি উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হোৱাৰ ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়, ইয়াকে পাৰ্বত্য বতাহ বোলে। প্ৰথম ঘূৰ্ণীবতাহ আৰু প্ৰতি ঘূৰ্ণীবতাহ। বায়ুমণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালৰ বায়ুমণ্ডলীয় চাপ বহু বেছি হোৱাৰ বাবে বতাহৰ গতিবেগ তীব্ৰতৰ হয়। যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হয় তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰি বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতি ঘূৰ্ণীবতাহ বোলা হয়। কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত ঘূৰ্ণীবতাহৰ তুলনাত প্ৰতি ঘূৰ্ণীবতাহৰ ভূমিকা যথেষ্ট তেনেই নগণ্য। প্ৰশ্নসমূহ দীঘলীয়া যদিও হৈছে উত্তৰসমূহ তথাপি তোমালোকে এইখিনি লিখিবই লাগিব। এইখিনি লিখিলেহে নম্বৰ পাবা। মই অকণমানো বহলাই লিখা নাই, যিখিনি প্ৰয়োজন সেইখিনিয়ে লিখিছোঁ, গতিকে ভালদৰে মন পুতি চাবা। পিছৰটো হৈছে দ্বিতীয় চটো শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহ। যি বাতাগ্ৰহত শীতল বায়ুৰেখীয়ে উষ্ণ বায়ুৰেখীক স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰহ বোলে। আনহাতে যি বাতাগ্ৰহত অগ্ৰগামী উষ্ণ বায়ুৰাশীয়ে শীতল বায়ুৰেখীৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰহ বোলে। প্ৰগিয়াজত ট্ৰপস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ'ল ট্ৰপস্ফিয়াৰ। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়াকাৰ্য এই স্তৰত সংঘটিত হয়। ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্ৰেটস্ফিয়াৰ বোলা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ এই স্তৰটোত দেখা নাযায়। এইখিনি আছিলে চমুটোকা। একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। 26 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰ বাছি উলিওৱা। তোমালোকৰ কিতাপত 4টামান অপশ্যন আছে, তাৰ ভিতৰত এটা অপশ্যন চিলেক্ট কৰিবলৈ দিছে। মই ইয়াতে উত্তৰসমূহ তোমালোকক লিখিয়ে দিছোঁ। ক, অজন গেছৰ স্তৰটো ক'ত আছিল? ষ্ট্ৰেটস্ফিয়াৰ উত্তৰ। খ, বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে? উত্তৰ 20.94%। গ, বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল চাপৰ তাৰতম্য। ঘ, বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল এনিম'মিটাৰ। বতাহৰ গতিবেগৰ এককটো হ'ল নট। প্ৰথম মৌচুমী বতাহ কোন শ্ৰেণীৰ অন্তৰ্গত? গৌণ বতাহ। দ্বিতীয় প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ'ল টাইফুন। এইখিনি আছিল আজিৰ পাঠটোৰ প্ৰশ্নোত্তৰ। আৰু এতিয়া মই সামৰণি মাৰিছোঁ। গোটেই পাঠটোৰ ইয়াতে সামৰণি হৈছে। এই পঞ্চম খণ্ডটোৱে হৈছে লাষ্ট খণ্ড আছিলে। 5টা খণ্ড এতিয়ালৈকে দিয়া হ'ল প্ৰশ্নোত্তৰ হিচাপে দ্বিতীয় পাঠটোৰ বায়ুমণ্ডলীয় গঠন, বায়ুচাপ আৰু বায়ু প্ৰবাহ। এই পাঠটোৰ তোমালোকে নিশ্চয় উপকৃত হৈছা। তোমালোকে গোটেই ভিডিঅ'কেইটা চাবা, তেতিয়া ভালদৰে বুজি পাবা প্ৰশ্নোত্তৰসমূহ। ধন্যবাদ। পৰৱৰ্তী পাঠত আকৌ লগ পাম।